এটা সুন্দৰ পুৱাৰ সৈতে আপোনালোক সকলোকে সুপ্ৰভাত জনাইছোঁ। কুলিৰ সুৱদী কণ্ঠৰ সৈতে আজি মোৰ ব্লগটো আৰম্ভ কৰিছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে। লগতে ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই যেন। হে এভৰিৱান, ৱেলকাম টু মাই চেনেল। নমস্কাৰ, আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আপোনালোক যদি মোৰ ৰেগুলাৰ ভিউৱাৰ্ছ হয় তেনেহ'লে থেংক ইউ ছ' মাছ, আৰু যদি নতুন হয় তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব টু মাই চেনেল। মোৰ এটা বিশেষ দৰকাৰী কাম আছিল, গতিকে এঠাইলৈ গৈছিলোঁ পাপাৰ সৈতে, কিন্তু এতিয়া কামটো হৈ গ'ল। গতিকে ভাবিলোঁ ওলাই আহিলোঁ যেতিয়া এপাক ঘৰৰ পৰাই আহোঁ। সেইবাবে এতিয়া গৈ আছোঁ মই ঘৰলৈ পাপাৰ লগত। ঘৰত আহিলোঁ। মায়ে এতিয়া মোক মই যেনেকৈ খাওঁ মোৰ নিজৰ মনৰ পচন্দ অনুসৰি মায়ে মাংসটো বনাই ল'বলৈ কৈছে। গতিকে মই মাংসৰ তৰকাৰীখন বনাবলৈ ৰেডি কৰিছোঁ। আপোনালোকে চাই থাকিব, যদি ৰেচিপি ভাল পায় তেনেহ'লে। এয়া মই কেৰাহীত তেল দিলোঁ, গৰম হোৱা নাই। এয়া চিকেন আৰু এয়া সৰুকৈ কাটি লোৱা জলকীয়া আৰু পিঁয়াজ। তেল গৰম হ'লে মই এতিয়া দি দিম কেৰাহীখনত। তেল গৰম হৈ গৈছে, মই এতিয়া পিঁয়াজ দি দিছোঁ। আৰু এতিয়া ব্ৰাউন কালাৰ, অলপ ব্ৰাউন কালাৰ হোৱাকৈ মই ভাজি থাকিম। ব্ৰাউন কালাৰ হৈ গ'লেই চিকেনখিনি দি দিয়া হ'ব। ব্ৰাউন কালাৰ হৈ গৈছে, মই এতিয়া ইয়াত চিকেন দি দিম। এতিয়া চিকেনখিনি দিয়াৰ পাছত মই এতিয়া ঘট কৰি ভাজি থাকিম, লৰাই থাকিম। মই অলপ তেল সৰহকৈ দি পালোঁ, দিছিলোঁ, কাৰণ মই পানী চানী একো নিদিওঁ চিকেনত। গতিকে অলপ তেল দিছোঁ। তেল নোখোৱাবোৰ কথা বেলেগ, কিন্তু মই অলপ তেল চলি যায় আৰু তেল হ'লেও। মাংসখিনি এনেদৰে লৰাই থাকিম টান নোহোৱালৈকে। এতিয়া মই ইয়াত কালাৰ আহিবলৈ হালধি দিম। হালধি মই হিচাপ অনুযায়ী দিছোঁ, কম বেছি হ'ব পাৰে। হালধি দি পূৰা ধুনীয়াকৈ মই মিক্স কৰিছোঁ, যাতে হালধি মাংসবিলাকত সোমাই যায়। আৰু অলপ দি দিছোঁ হালধি, কম হ'ল। গতিকে এতিয়া লৰাই থাকিম আৰু পূৰা মিক্স হৈ নোযোৱালৈকে। এতিয়া মই ইয়াত দিম নিমখ। গতিকে নিমখ অকণমান লৈ লওঁ।
নিমখো মই হিচাপ অনুযায়ী দিম, কাৰণ মই ইয়াত পানী নিদিওঁ, গতিকে নিমখ অলপ তাককেই দিব লাগিব। নিমখ মই ইয়াত 3বাৰ দিছোঁ অলপ অলপকৈ, কাৰণ মই 3বাৰ দিলেহে হিচাপ পাওঁ। আৰু এতিয়া পূৰা লৰাই থাকিম। হালধি দিয়াৰ কাৰণে এতিয়া অলপমান কালাৰ আহিছে। চ' সকলোৰে পচন্দ বেলেগ বেলেগ। পানী দি জোলকৈ বনালেও ভাল লাগে, কিন্তু মই এনেদৰে বনালে বেছিকৈ ভাল পাওঁ, গতিকে মই এনেদৰে বনাইছোঁ। এতিয়া মই ইয়াত দিম সৰু সৰুকৈ কাটি লোৱা আলু মই 2টা কাটি লৈছোঁ সৰু সৰুকৈ। আপোনালোকৰ মনৰ পচন্দ যিমান ল'ব পাৰে, মই ইয়াত বেছি নিদিওঁ আলু, 2টা কাটি লৈছোঁ সৰু সৰু জোখাৰে। এতিয়া মই আলু দি দিছোঁ। আলু দি মই ঘটমট কৰি ভাজি ল'ম মিক্স কৰি, আৰু ইয়াক 5 মিনিটৰ কাৰণে এনেদৰেই ৰাখি দিম। 5 মিনিটৰ পাছত মই আকৌ লৰাই দিম। 5 মিনিট হৈ গৈছে, মই এতিয়া মচংকৈ লৰাই আছিলোঁ বাৰু। আলু সিজিছে, ইয়াত অলপ অলপ সিজিছে আৰু অলপমান বাকী আছে আলু সিজিবলৈ। ইয়াত মই এতিয়া পিচি লোৱা এয়া আদা দিম অলপমান। তাৰপিছত ইয়াত অলপ পেকেট মিট মছলা অলপ দিম। ধনিয়া পাউডাৰ, মিৰ্চি, জলকীয়া গুড়ি অলপ দিম, কাৰণ জ্বলা খাব লাগিব, জ্বলা পূৰা খাওঁ, জ্বলা হ'লে ভাল লাগে। দুই মিনিট ৰাখি দিছোঁ এনেদৰে। 2 মিনিট হৈ গৈছে, মই এতিয়া লৰাই দিছোঁ। 2 মিনিট প্ৰায় নহ'লেই যেনিবা। এয়া আলু চব, আলু পূৰা সিজিলে, আৰু এডোখৰ দেখুৱাই দিছোঁ পূৰা আলু সিজিলে, অলপ আছে। আজিকালি আলুবিলাকো জল্দি জল্দি নিসিজেই নহয়। কালাৰ কি মস্ত উঠিছে, খাই একদম টেষ্টি লাগিব। তেল অলপ সৰহ হ'ল, কিন্তু চলি যাব, কাৰণ তেল হ'লেহে ভাল লাগে খাই। অৱশ্যে ডাইট কৰা মানুহবোৰৰ কাৰণে অকণমান দিগদাৰ, কিন্তু আমি যিহেতু ডাইট নকৰোঁ, গতিকে তেল খাই দিওঁ আৰু। এয়া মাংস হৈ গৈছে সিজি, আৰু সিজিবলৈ নাই, আৰু এয়া পূৰা সিজিলে, আলু সিজিলে। এতিয়া খাম আৰু। এয়া দালি, ভাত আৰু মাংস, এতিয়া আৰু খোৱাহে কথা আৰু। মাৰ ঘৰৰ পৰা আহিলোঁগৈ। বাহিৰৰ পৰা আহিলোঁ যেতিয়া সকলো মূৰ গা সকলো ধুই দিলোঁ, কাৰণ নিজৰ লগতে সকলোৰে ছেফটিটো প্ৰয়োজন। এতিয়া আমি মিছল খাম। এয়া পিতনে বনাই আছে লাষ্ট। প্ৰীতমে আমাৰ মিছল বনাবলৈ পিঁয়াজ কাটিছে, তাৰ চকুত ধৰিছে।
জলকীয়া চব আছে শুকান জলকীয়া চব মিক্স আৰু নিমখ মিঠাতেল আমাৰ ৰেডি হৈ গৈছে মিছল এতিয়া আমি খাম টেষ্ট কৰি চাওঁ বাপৰে গোন্ধাই গৈছে হাতখন বাপৰে মৰিছোঁ জলকীয়া পুৰিছে কাণেদি ধোঁৱা ওলাবলৈ লৈছে ধোঁৱা ওলাইছে ধোঁৱা জলকীয়া খালে কাণৰ ফালে ধোঁৱা ওলায় মুখত নুপুৰে ধোঁৱা ওলায় ধোঁৱা নাকে কাণে মুখে জ্বলা কাণেদি ধোঁৱা ওলাইছে ইমান সময় আপোনালোক সকলোৱে মোৰ ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ